নমস্কাৰ বন্ধুসকল ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম। সো আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ আৰু আপোনালোকৰ সকলোৰে মৰমৰ ডিম্পু বৰুৱাৰ ওপৰত। যেতিয়াৰ পৰা ডিম্পু বৰুৱাই ইউটিউবত ভিডিঅ' দিয়া আৰম্ভ কৰিছিল তাৰ পিছৰ পৰা আপোনালোকে হয়তো তেখেতৰ টেক ভিডিঅ' ব্লগ ভিডিঅ'ৰ লগতে নিজে গীত গোৱা আৰু শ্বৰ্ট ফিল্মত এক্টিং কৰাও দেখিছে। কিন্তু এইবাৰ তেখেতে বলিউডৰ চিনেমাত এক্টিং কৰাৰ সুবিধা পাইছে। তেখেতে কোৱা মতে তেখেতে হেনো এবাৰ এখন বলিউড চিনেমাত এক্টিং কৰিব আৰু তাৰ বিষয়ে তেখেতে কি কয় শুনোৱা হওক। হে দোস্ত মই আহিছোঁ দেহৰাদুন মানে ইয়াত এখন বলিউডৰ ফিল্ম শ্বুটিং চলি আছে অসমৰ ওপৰত বলিউডৰ ফিল্মখন আৰু তাত সৰুকৈ ময়ো থাকিম মানে এটা ৰোল কৰিম। ফিল্মখনত এক্টিং কৰি আছে আৰবাজ খান, ভিলেন হৈ আছে ৰাহুল দেৱ, তাৰপিছত এক্ট্ৰেছ আছে ইউক্তি কাপুৰ না ইউক্তি কাপুৰ আৰু কোন দেজি শাহ আৰু দেৱ মানেৰিয়া। ফিল্মখনত গান গাব সোনু নিগম, জাভেদ আলী, তাৰপিছত শংকৰ মহাদেৱন। অসমৰ ওপৰত মানে অসমৰ বিহুৰ এটা এটেক হয়, বিহু এটেক নামৰ চিনেমা হ'ব। এখন বহুত হাই বাজেট চিনেমা আৰু মোকো মানে এটা সৰু ৰোলত ইয়াত মানে সেই কৰিছে আৰু বহুত মানে কি ক'ম আৰু আহিছোঁ দেহৰাদুন। এতিয়া কালিৰ পৰা ইয়াত আমাৰ শ্বুটিং হ'ব 2 দিনমান খালি দিব। চিনেমাখন কেতিয়ালৈকে আহিব আন্তাজ? চিনেমাখন আহি যাব আৰু ধৰি লোৱা আপোনাৰ জুন জুলাই মানত চিনেমাখন আহিব আৰু 4-5 মাহ মান। তো আমাৰ শ্বুটিং চলি আছে, সেয়া কেমেৰা চাওক, পুৰা একশ্যন ফিল্ম শ্বুটিং হৈ আছে ইয়াত মানে পুৰা চাওক, বন্দুক চন্দুক চাওক, পুৰা কেমেৰা। তো ময়ো এক্টিং কৰিছোঁ, অলপ সময় দেখা হ'ব মোক চিনেমা বলিউড চিনেমা। Here is Dimpu Da. তেখেতে কোৱা মতে এই চিনেমাখন জুন জুলাই মাহত ৰিলিজ হ'ব। আপুনি এই চিনেমাখন চাবৰ বাবে কিমান বেছি আগ্ৰহী তলত কমেণ্ট কৰি নিশ্চয় জনাব। চ' আমাৰ নেক্সট আপডেটটো হৈছে সময় গগৈৰ ওপৰত। সকলোকে সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰা সময় গগৈ হয়তো আপোনালোকে সকলোৱে চিনি পায়। সেই সময় গগৈৰে বিয়া হোৱা বুলি এটা ভিডিঅ' বৰ্তমান অসমৰ ছ'চিয়েল মিডিয়াত বহুত বেছি ভাইৰেল হৈ আছে। প্ৰথমে সেই ভিডিঅ'টো চাওক। আজি সময়ৰ বিয়া, এইফালে সময়ৰ ছাতি ধৰা, এইফালে দেউতাক, এইফালে হকী হৈছে আৰু এয়া হৈছে বাইক, মা, এইফালে কাজিনছ। কইনা কোন গেছ কৰক আপোনালোকে। পিছলৈ গম পোৱা গ'ল যে সময় গগৈ আচলতে বিয়া নহয়, এইটো এটা গানৰ শ্বুটিংহে। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ কোনো নিউজ আপডেট দিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যন থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।